मिसिं इउटुबार एसोसिएशन्स आरो टीकेएम डिजिटल मीडिया एसोसिएशना जथाय दैबानाजों लोमजानाय मलान आरो बिष्णुपुर गामिनि रायजोफोरनो हेफाजाब होदों। धेमाजि जिल्ला जनाय महकुमानि सिङाव थानाय रामदन दाखालि दैबारि ओनसोल 1 नं मलान आरो 1 नं बिष्णुपुर गामियाव मिसिं इउटुबार एसोसिएशन आरो टीकेएम डिजिटल मीडिया एसोसिएशना दैजों लोमजानायखौ गासै 100 नखरफोरनो बायदि जाग्रा आदार होफैदों। मिसिं इउटुबार एसोसिएशननि आफादगिरि थमास पेगुनि हेफाजाबाव टीकेएम डिजिटल मीडिया एसोसिएशननि मोनसे हानजाया दैबानाजों लोमजानाय 1 नं मलान आरो 1 नं बिष्णुपुर गामियाव थोजासे नङाब्लाबो जा हायो माइरं दालि आलु बायदि बायदि रोखोमनि मुवा बेसाद राननानै होफैदों। मिसिं इउटुबार एसोसिएशन लगते टीकेएम डिजिटल मीडिया आमी राइजक जिहेतु एतिया गोटे अসমते बानाक्रांत लोकসকল बहुत कष्टरे जीयाই আছে আৰু बहुत जगह আছে बाনত डुबी যোৱা बाনৰ ফলত খেতি বা যিবিলাক ধান খেতি আছিলে সেইবোৰ ডুবি গৈছে আৰু মানুহবোৰ বহুত কষ্টৰে জীয়াই আছে। তো সেইভাবে আমি মিচিং ইউটিউবাৰ এছ'চিয়েশ্যনে লগতে টিকেএম ডিজিটেল মিডিয়া আমি জোনাইৰ ৰামদন দিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বগৰী চাপৰি মলান বিষ্ণুপুৰ লগতে আৰু ইয়াত 2-3খন গাঁও আমি সাহায্য দিবলৈ আমি প্ৰচেষ্টা চলাই আজি ইয়াতে আমি আহিলোঁ আৰু ৰাইজক এনেকৈ দেখা পাই বহুত দুখ অনুভৱ কৰিছোঁ আৰু ভালো লাগিছে কাৰণ সকলোৱে আহিছে আৰু ইয়াত বহুত বছৰ ধৰি এনেকৈ কষ্টত ভুগি আছে সকলোৱে। আমি যিমান পাৰোঁ আমাৰ মিচিং ইউটিউবাৰ এছ'চিয়েশ্যন লগতে আমাৰ টিকেএম ডিজিটেল মিডিয়াৰ পালৰ পৰা আমি একতা পেকেজ আমি ইয়াত দিবলৈ বান সাহায্য হিচাপে আমি দিবলৈ আহিলোঁ। পৰৱৰ্তী সময়ত আমি যদিও পাৰে আমি আৰু দিবলৈ চেষ্টা কৰিম। লগতে মই ইয়াৰ পৰা আহ্বান জনাওঁ চৰকাৰে যাতে এইবোৰ ঠাইবোৰক চাব লাগে, যিবিলাক সাহায্য বানপীড়িত লোকসকলৰ যিবিলাক সাহায্য আহে চৰকাৰৰ ফাণ্ডত সেইবিলাক দিব লাগে বুলি মই ইয়াৰ পৰাই মই আহ্বান জনাইছোঁ। আৰু আমি যিমান আজি দিব পাৰিছোঁ ৰাইজেও ইয়াৰ পৰা সন্তুষ্ট হ'বলৈ আমি আশাবাদী হৈ আছোঁ, যাতে আমি আগন্তুক দিনত আৰু আমাৰ বানপীড়িত লোকসকলক আমি সহায় কৰিব পৰাকৈ সকলোৱে আশীৰ্বাদ কৰিব বুলি ধন্যবাদ থাকিল। মিচিং ইউটিউবাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া আৰু আপোনালোকে নিচিলৰ পৰা অহা সাংবাদিকসকল, কিন্তু আমাৰ দুখৰ বহুত সমস্যা। আমাৰ খেতি বাতি বানপানী পীড়িত অঞ্চলত সকলো খেতি বাতি বৰবাদ হৈ গ'ল, গোটাই পানী ডুবি শেষ হৈ গ'ল। আমাৰ 1 নং মোলান যিটো গাঁওখন আমাৰ 1977 চনত জন্ম চাই, সেই 77 চনৰ জন্মত আমি কোনো ৰাস্তা পদূলি একো নাই, চৰকাৰৰ বিভাগত আমি একো সাহায্য আমি ৰাস্তাৰ বিষয়ে একো হোৱা নাই, মানে এই ৰাস্তা বাট আমাৰ কোনো ফালৰ পৰা আমাৰ সুবিধা নাই। সেয়েহে আমি ইয়াত সৰুৰ পৰা ডাঙৰ হৈ বুঢ়া বয়সই হৈ গ'লোঁ। এই বুঢ়া বয়সত চৰকাৰৰ পৰা আমি আহ্বান বহুত কৰিলোঁ ৰাস্তা ঘাটৰ, কিন্তু সম্পূৰ্ণ সুবিধাটো আমি ৰাস্তা ঘাটৰ কাৰণে আমি পোৱা নাই। আমাৰ বানপানীৰ দুৰ্গস্ত বহুত ডাঙৰ সমস্যাত আমি ভুগি আছোঁ। সেয়েহে চৰকাৰৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যদি আমাক গাঁওখনলৈ ছাৰ্ভিচ পঠিয়াই বা বিডিঅ' অফিচৰ পৰা ছাৰ্ভিচ পঠিয়াই পিনে আমাক গাঁওখন উপকাৰ কৰে, যদি আমি সেইখিনি নথৈ আনন্দ পাম। এইখিনিয়ে আমাৰ মলানবাসীৰ কাৰণে বক্তৃতা ৰাখি পিনে আপোনালোকক আশীৰ্বাদ কৰি পিনে এইখিনিয়ে সমাপ্ত হৈছে।